নমস্কাৰ, এই মুহূৰ্তত আইবৰিছে ৰাজ্যবাসীৰ কাৰণে এখন ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মহিলাসকলৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে। বন্ধুসকল, ৰাজ্যৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে ভাল খবৰ আহিছে। একেলগে এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব মহিলাসকলক চৰকাৰে প্ৰদান কৰিব প্ৰতিমাহে 700কৈ টকা। বন্ধুসকল, কোনসকল মহিলাক এই টকাসমূহ প্ৰদান কৰিব এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো গান্ধী মণ্ডপতে কেবিনেট বৈঠকৰ অন্ত। শিক্ষা বিভাগৰ নিযুক্তিকে ধৰি ভালেমান সিদ্ধান্ত। অসম চৰকাৰৰ চাকৰিৰ 2% এক্স সাৰ্ভিসমেনৰ বাবে পদ সংৰক্ষণ কৰা হৈছে। মহানগৰীৰ হৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত চকীমেজৰ হলনি পাৰ্টিত বহি অনুষ্ঠান কৰা হয় কেবিনেট বৈঠকত। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত সন্দৰ্ভত অৱগত কৰে। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ হৈছে সকলো গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱৰ পিছত 700 টকা লাভ কৰিব। আদৰণি সেৱাৰ সুবিধাৰ পৰিৱৰ্তে এই অনুদান আগবঢ়াব চৰকাৰে। 400ৰো অধিক শ্বহীদৰ পৰিয়ালে চৰকাৰী চাকৰি লাভ কৰিব। 1985 চনৰ পৰা অসম আৰক্ষীৰ শ্বহীদ পৰিয়ালৰ সদস্যই লাভ কৰিব চাকৰি। অৱশ্যে এনে পৰিয়ালৰ যিসকলে ইতিমধ্যে চাকৰি পাইছে তেওঁলোকে এই সুবিধা নাপাব। লগতে মৈত্ৰী আঁচনিৰ অধীনত 162খন আৰক্ষী থানা নিৰ্মাণ হ'ব, য'ত 523 কোটি টকা বিনিয়োগ হ'ব। পলাশবাৰী থানাত ওপৰ মহলাত সকলো আৰক্ষীৰ পৰিয়াল থাকিব পৰাৰ ব্যৱস্থা কৰা হ'ব। লগতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অপচনেল বিষয় বিলুপ্ত হ'ব। সকলো বিষয়ত সামূহিক জ্ঞান থাকিব লাগিব। পূৰ্বৰ দৰে দুটা বিশেষ বিষয় নাথাকিব। অসম চৰকাৰৰ চাকৰিৰ 2% এক্স সাৰ্ভিসমেনৰ বাবে পদ সংৰক্ষণ হ'ব। ONGC আৰু APDCLৰ সহায়ত 250 মেগাৱাট সৌৰ শক্তি প্ৰকল্প স্থাপন। 40 লাখ লোকক ৰেচন কাৰ্ড প্ৰদানৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। বন বিভাগত এটা বেটেলিয়ন গঠন হ'ব, য'ত 1100 ল'ৰা ছোৱালীয়ে নিযুক্তি লাভ কৰিব। লগতে 1700 নতুন পদত অনুমোদন দিব। দেৰগাঁও পুলিচ একাডেমীৰ নতুন নাম হ'ব লাচিত বৰফুকন একাডেমী। শিক্ষা বিভাগৰ 6000 পদত নতুন নিযুক্তিকৰণত অনুমোদন। 500 ঠিকাভিত্তিক আৰু বাকী সকলোবোৰ স্থায়ী ভিত্তিক 361 কোটি টকা বিটিয়ালৈ অনুমোদন ৰাজ্য চৰকাৰৰ। লগতে চাফাই কৰ্মচাৰীৰ বাবে আয়োগ গঠন হ'ব। তেওঁলোকক দিবলগীয়া সন্মানৰ কথা চিন্তা চৰ্চা কৰিব আয়োগে। উল্লেখযোগ্য যে কেবিনেট বৈঠকৰ পিছত গান্ধী মণ্ডপত লাইট এণ্ড সাউণ্ড প্ৰদৰ্শন কৰা হয়।